নমস্কাৰ বন্ধুসকল, বিউটি চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আছোঁ হাজোত। হাজোত আছে এটা ধুনীয়া ঠাই, যিটো ঠাইৰ নাম হৈছে পুৱামক্কা। পাই গ'লোহি গেটখনলৈ, আৰু এইখনেই হৈছে পুৱামক্কা দৰগাহ শ্বৰীফৰ গেটখন, যিখন গেটেদি গৈ আমি যিটো মছজিদ আছে পুৱামক্কা বুলি যিটো মছজিদক কোৱা হয়, সেই মছজিদটোৰ দেখুৱামগৈ। আৰু অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এই মছজিদটো আছে আপোনাৰ হাজোত, আৰু হাজোৰ এখন পাহাৰৰ ওপৰত। পাহাৰখনৰ নাম হৈছে গৌৰাচল পাহাৰ। আৰু এই মছজিদটিত মাঘৰ মাহত পূৰ্ণিমাত উৰুচ মেলা বুলি এখন মেলা পাতে, আৰু এই মেলাত বিভিন্ন দেশ বিদেশৰ মানুহ আহে চাবলৈ, পৰ্যটকসকলে। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. এইটো যিটো মাজাৰ আছে বৰ্তমান, এইটো মাজাৰৰ নাম হ'ল শ্বাহ চুলতান গিয়াছুদ্দিন আউলিয়া ৰহমতুল্লাহ। এখেতে আপোনাৰ যিবিলাক ৰজা আছিল, চবৰে ৰজাৰ ওপৰত ৰজা শ্বেহেনশ্বাহ আছিল, শ্বাহ চুলতান, গোটেই জগতৰ চুলতান আছিল। চ' তেখেতে তেখেতৰ যেতিয়া ৰাজ্যকাল শেষ কৰিলে, তেখেতে 13th চেঞ্চুৰীত অহা বুলি কয়। ইয়াতে ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে 13th চেঞ্চুৰীত ইয়াতে আহিছিল। আহি কেনে ইয়াতে ধৰ্ম প্ৰচাৰ কৰি ইয়াতেই ৰৈ গ'ল। ৰৈ কেনে ইয়াতে ধৰ্ম প্ৰচাৰ যিহেতু কৰিব আহিছিল, নিশ্চয় ধৰ্মৰ বিষয়ে তেখেতে শিকাইছিল কিছুমান কথা। ত' ইয়াতে থাকি শিকাইছিল, আৰু ইয়াৰে মানুহ তেখেতক বিশ্বাস কৰিছিল। সেইকাৰণে এতিয়া তেখেতৰ এক প্ৰকাৰে ক'ব গ'লে আমাৰ লেংগুৱেজত কয় ভক্ত, তেখেতক গুৰু মানিছিল। চ' সেই হিচাপে তেখেতে ইয়াতে থাকিলে। এতিয়া চবেই তেখেতক যোনে মন ভাল কৰি ইচ্ছা কিবা প্ৰেয়াৰ লৈ কেনে আহে। কি এক প্ৰকাৰ ক'ব গ'লে ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰ কৰিব আহিছিল 13th চেঞ্চুৰীত। এতিয়া ধৰ্ম প্ৰচাৰ কৰোঁতে যেতিয়া ধৰ্মৰ মানুহ বাঢ়ি গ'ল, চ' তেখেতক উপযুক্ত পথ দেখাব লাগিব। সেই পথটো দেখাবৰ কাৰণে তেখেতে ইয়াতেই ৰৈ গ'ল, আৰু ইয়াৰ পৰাই ধৰ্ম প্ৰচাৰ কৰিছিল। এনেকুৱা দিনত কিবা এটা দিনত কিবা উৎসৱ হয় নেকি? ইয়াতে তোমাৰ মাঘৰ যিটো পূৰ্ণিমা হয়, তেতিয়া উৰুচ মেলা পাতে ইয়াতে। ডাঙৰকৈ পাতে ন? ডাঙৰে হয়, অল ভাৰতত জনা যায়। বাহিৰৰ পৰাও মানুহ আহে, ফৰেনাৰ আহে। ছিজনটোত আপোনাৰ বহুত মানুহ হয়, প্ৰায় আপোনাৰ 10 লাখ 15 লাখৰ ওপৰ মানুহ ফিক্স হয়ে। কিন্তু এইবাৰ লকডাউনৰ কাৰণে বেছি নহ'ল, তথাপিও আপোনাৰ 4-5 লাখ মানুহ হৈছে ইয়াতে। এবাৰটো হ'বই। হ'ব। এতিয়া এইটো ছিজনত আপোনাৰ ফেব্ৰুৱাৰীৰ 27 তাৰিখে গ'ল উৰুচটো। এইটো বছৰ আৰু নহয়, নেক্সট যেতিয়া মাঘ পৰিব, ফেব্ৰুৱাৰী মানত মাঘ পৰেতো, তেতিয়া প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত নহ'লে জানুৱাৰীৰ লাষ্ট উইকত হয়, তেতিয়া মাঘ পৰে। সেই মাঘৰ পূৰ্ণিমাতহে হয় উৰুচটো। আৰু এতিয়া যে আমি যাম, আমাক সোমাবলৈ দিবনে ভিতৰত? দিব, চবকে দিয়ে। এতিয়া একো এনেকুৱা যিবিলাক ভাবে যে বেলেগ ধৰ্মৰ মানুহ সোমাব নিদিয়ে, এইটো সেনেকুৱা নহয়। চব ধৰ্মৰ মানুহ আহিব পাৰে, প্ৰাৰ্থনা নিজৰ ধৰ্মত প্ৰাৰ্থনা কৰিব পাৰে। চবৰে মানসিক পুৰা হয় বুলি কয়, সেইকাৰণে নামটোৱে পুৱামক্কা। যোনে আহে চবেই কিবা নহয় কিবা পাবই। কিন্তু কথা হৈছে ভাল চাফ মনত আহিব লাগিব, মনত যাতে বেয়া ভাৱ নলয়। এয়াই হৈছে পুৱামক্কা মদিনা, পুৱামক্কা দৰগাহ শ্বৰীফ।